মানে মোৰ এটা সৰুকে ইউটিউব চেনেল আছে বিকে আছাম বুলি ইয়াত মই আজি আহিলোঁ বহুত ভাল লাগিল ইয়াত চানডুবি চাবলৈ আহিছোঁ আপোনালোকে ইয়াৰ চেনেলটো মানে যিটো চেনেলত ভিডিঅ'টো চাই আছে এই চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ খুব ধুনীয়া ভিডিঅ' চাবলৈ পায় এই চেনেলটোত কমেডি চেনেল হয় সৰু ল'ৰা ছোৱালী লগতে ধুনীয়া প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পায় কাৰণ কমেডিবিলাক ধুনীয়া এইবিলাক দেখিছে আৰু ইমান ধুনীয়া ঠাইত শ্বুটিং কৰে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আগলৈকে থেংক ইউ একদম সিম্পল হয় তেখেতে অসমৰ ৰাইজে জানে একদম অলপ তেখেতৰ মানে নলবাৰী ভাষাত অলপ আমি দুআষাৰ ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ বহুত ভাল লাগে নলবাৰী ভাষা হয়নে নহয় হাত চাপাই দিয়ক বহুত ধন্যবাদ এই গাঁওখনলৈ আজি আহি বহুতেই বেছি ভাল লাগিছে আৰু হয়তো মোক বহুতে নাজানে মই এনে ভিডিঅ' বনাওঁ আৰু ভিডিঅ' বনাই মানে ইউটিউবত দি দিওঁ সকলোৱে চাব পাৰে আৰু ডিম্পুজ ব্লগ বুলি চেনেলটো আছে তো ইয়াৰো এটা ভিডিঅ' বনালোঁ তাৰ উপৰিও এই এৰীটো যে কেনেকুৱাকৈ বহুতে নাজানে না কেনেকুৱাকৈ গছৰ পৰা সেই সূতা কৰি পিনে কেনেকৈ কি কৰে এই ছাৰৰ ঘৰতে আছে সকলোখিনি মই দেখাই পিনে এটা ভিডিঅ' বনাইছোঁ আৰু বহুত ভাল লাগিল ইয়ালৈ আৰু ইয়াত যিটো নতুনকৈ যিটো এইটো হৈছে এই হোমষ্টে টাইপ এইটো কাৰণে বহুত মানে সেই দিলোঁ মই বেষ্ট অফ লাক দিলোঁ যাতে ইয়াত বহুত মানুহ আহে এই কথাটো যাতে সকলোৱে জানে যে এই প্ৰকৃতিৰ মাজত ইমান ধুনীয়া থাকিব পৰা ঠাই আছে কাৰণ আজিকালি আৰু গুৱাহাটী ইমান যান জঁট তাতে মানে একদম মানে শান্তি নাই তো এইটো এটা শান্তিৰ প্লেচ এটা ধুনীয়া তো সকলোৱে যাতে ইয়াত আহে এইটোৱে আশা কৰিছোঁ It's just too hard to move when you're standing right there. It's just too hard to walk away and leave you like